স্বাধীনতা দিৱস উপলক্ষে হাইড্ৰজেন গেছেৰে ফুলোৱা বেলুন যেটো আমাৰ নৰ্মেল বেলুনতকৈ কি হয় পাতল হয় আৰু আকাশলৈ উৰি যায় গতিকে আমি কি কৰিছো তিনিটা কালাৰ যেটো আমাৰ তিৰংগাৰ কালাৰ এই তিৰংগাৰ কালাৰ বা জাতীয় পতাকাৰ কালাৰত আমি কি কৰিছো এইকেইটা বেলুন কেইটা হাইড্ৰজেন গেছেৰে ফুলাই দিছো আৰু তাৰ লগত এটা জাতীয় পতাকাও দি দিছো যেটো আমাৰ আকাশলৈ যেটো হাইড্ৰজেন স্তৰ আছে ইমান স্তৰলৈকে এটো গৈ থাকিব আৰু হাইড্ৰজেন স্তৰ আছে আমাৰ 5000 কিলোমিটাৰ ওপৰলৈ এই 5000 কিলোমিটাৰ ওপৰত গৈ পেলাই এটো তাত গৈ পেলাই এটো শেষ হৈ যাব হাইড্ৰজেন গেছেৰে ফুলোৱা বেলুন যেটো আমাৰ নৰ্মেল বেলুনতকৈ কি হয় পাতল হয় আৰু আকাশলৈ উৰি যায় গতিকে আমি কি কৰিছো তিনিটা কালাৰ যেটো আমাৰ তিৰংগাৰ কালাৰ এই তিৰংগাৰ কালাৰ বা জাতীয় পতাকাৰ কালাৰত আমি কি কৰিছো এইকেইটা বেলুন কেইটা হাইড্ৰজেন গেছেৰে ফুলাই দিছো আমাৰ একাডেমীৰ তৰফৰ পৰা এইটো